हेलो गाइस এইটো হল মন্দিৰৰ গেট 2 তো সবলক ভিতৰ লৈ দেখাই আছো। হে গাইস আজি আইছো মই লক্ষীপুৰ শিৱ মন্দিৰ লৈ। তো সকলে আহিছে বা দেখিছে। তো বলকচোন আজি নতুনকৈ বা এইটো নতুনকৈ বনাইছে বিল্ডিং আপোনালোকক দেখাই আছো। বহুত দিন আহা নাই। তো বলকচোন ভিতৰ লৈ এইটো শিৱ মন্দিৰ আগত পুরানা আছিল এতিয়া নতুন কৰিছে। এয়া লেখাটো এই পুরানা লেখাটো এতিয়াও লেখা আছে সিমিটত। এই চাইলক পঢ়ি লওক আপোনালোকে। তো মই ভিতৰলৈ যাবলৈ গৈ আছো। তো এয়া টাইলছৰে লগোৱা ভিতৰলৈ। তো গেটটো বন্ধ আছে তো মই খুলি আছো। তো এয়া ভিতৰৰ আগত তেনেকুৱা নাছিল। আগতে জাখানি এনেকুৱাই আছিল। তো এয়া হল হনুমান মন্দিৰ। বহুদিন মূৰত আহিলোঁ। সৰুতে আইছোঁ এতিয়াও আহা ডাঙৰ হৈ আহা সময় নহয়। তলা মৰা সিপিনেৰে যাব লাগিব। লাইট নাই আৰু দিনটো বৰষুণ আহিব। তো এইটো হল গেট 2। তো এয়া হল শিৱ মন্দিৰ। তো এয়া ঘণ্টাটো মই বজাওঁ এবাৰ লাহেকৈ দেখিলে আপোনালোকে। তো আজি একচুৱেলি আবেলি হৈ গ'ল। তো আচানক আহা হৈ গ'ল। তো বলক থুলমূলকৈ দেখাওঁ। তো এয়া আছিল ভিতৰত বহুত তুফান হৈ গ'ল। তো এয়া শিৱ মন্দিৰ। এয়া পানী ঢালে আৰু সেইপিনে আৰু সেইপিনে আছিল পুৰণি মন্দিৰবোৰ। এয়া পুৰোহিত এইপিনে নহয়। তো এয়া হনুমান মন্দিৰটো মই দেখা নাছিলোঁ। বৰষুণ আহি গ'ল আন্ধাৰ দেখাই নাযায় ভিতৰলৈ। আৰু এইটো মানুহে ঘূৰে পাক মাৰে। তো ইপিনে এনেকুৱা এয়া নদীৰ পাৰ। এয়া নদীৰ ঘাট কিন্তু যাব নোৱাৰিলোঁ দেখাব নোৱাৰিলোঁ কাৰণ বৰষুণে আছে। এয়া বৰগাছ ইয়াতো পূজা কৰে। এয়া আমলখি গছ বহুত পুৰণি আৰু কি এইভাবে কৈ আছোঁ। যাবই নোৱাৰিলোঁ। ঘাট পাতটো বনাইছোঁ ধুনীয়াকৈ দেখাব নোৱাৰিলোঁ বৰষুণ অহাৰ ফলত। তো মন্দিৰটো চৌপানে ঘূৰি আছোঁ আৰু আপোনালোকে আহিব। জোৰকৈ বৰষুণ পৰি আছে। এই কুৱাটো আৰু এইপিনে তলত মন্দিৰ আছে সেইটো দেখালে ভিডিঅ'টো শেষ কৰি আছোঁ। এইপিনত আছিল বহুত ঠাকুৰ। এতিয়া কামটো চলি আছে প্ৰচেছ চলি আছে। তো এয়া আৰু সেইপিনত আছে আৰু মন্দিৰ। একচুৱেলি বিল্ডিং বনাইছে সকলো। আগত টিনৰ আছিল। এই কুৱাটো বহুত পুৰণি। এইটো ঘৰ পণ্ডিতজনে থাকে আৰু ইয়াত ৰাম মন্দিৰ ৰাখিব এতিয়া কমপ্লিট হোৱা নাই। তো এনেকুৱা আছিল আমাৰ শিৱ মন্দিৰ। বাহিৰৰ পানে এনেকুৱা দেখা যায়। তো এইটো হ'ল ইয়াতে পৰা মই ভিডিঅ'টো সামৰিছোঁ। তো এইটো হ'ল একচুৱেলি লক্ষীপুৰৰ শিৱ মন্দিৰ। তো দেখালোঁ আপোনালোকক গোৱালপাৰা ডিষ্ট্ৰিক্ট। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।